নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালৈ মই আকৌ একটা নতুন ভিডিঅ' লৈ আপোনালোকৰ লগত আহিলোঁ। ভিডিঅ'টো হ'ল আপোনাৰ মই প্ৰথম ভিডিঅ'টো দিছিলোঁ আপোনাৰ বিজনেছ প্লেনৰ ওপৰত। সেইখন আমি কেনেকৈ ফিল আপ কৰিব লাগে। এতিয়া মই আহিছোঁ আপোনাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান। সেইখন আপুনি কেনেকৈ ঘৰতে ফিল আপ কৰিব পাৰিব। প্ৰথমতে আছে আপোনাৰ 1 নম্বৰটো আবেদন পত্ৰ এপ্লিকেশ্যন ফৰ্ম। আপোনাৰ ক্ৰমিক নং বুলি আছে, এইটো আপোনালোকে নভৰাব। এইটো আপোনাৰ ব্লগত তেওঁলোকে ভৰাব চিৰিয়েল নাম্বাৰ, আপোনালোকে এইটোৰ পৰা নকৰিব। 1 নম্বৰ পৰা কৰিব আত্মসহায়ক গোটৰ নাম আপোনালোকে নিজে নিজে জানেই নিজৰ প্ৰথমতে আছে আত্মসহায়ক গোটৰ সদস্যাৰ নাম, মানে আপোনালোকৰ গোটত যিটো নাম আছে সেই নামটো আপুনি ইয়াত কেপিটেল লেটাৰত লিখি দিব। যদিহে আপুনি অসমীয়াত কৰিছে তেন্তে শুদ্ধকৈ অসমীয়াত লিখি দিব। তাৰপিছত আপোনাৰ 2 নম্বৰটো আহিব আত্মসহায়ক গোটৰ নাম। আপোনালোকে গোটৰ নাম এটা লিখি দিব। মই যিহেতু বেলেগ গোটৰ নাম এটা ফিল আপ কৰিছিলোঁ, সেইটো নাম লিখি দিছোঁ। তাৰপিছত আপোনাৰ আহিছে 3 নম্বৰ আত্মসহায়ক গোটৰ MIS কোডটো। তাৰপিছত আপোনালোকৰ লোকচৰ পৰা যিটো MIS কোড আহিব, যিটো আগতে পুৰণাৰ কোডটো আছিলে, সেই কোডটো আপোনালোকে নভৰাব। এইটো নতুনকৈ MIS কোডটো আহিছে, সেইটো আপুনি ভিঅ'ৰ পৰা সংগ্ৰহ কৰি ল'ব। তাৰপিছত আহিব আপোনাৰ মোবাইল নাম্বাৰ। বেংকৰ লগত যিটো নাম্বাৰ আপোনালোকৰ এক্টিভ হৈ আছে সেই নাম্বাৰটোৱে ভৰাব, বেলেগ নাম্বাৰ নিদিব। তাৰপিছত আহিব 5 নম্বৰ জাতি। আপোনালোকৰ জাতি যিটো কাষ্ট হয় সেই কাষ্টটো আপুনি টিক মাৰ্ক দি দিব। তাৰপিছত আহিব আপোনাৰ 6 নম্বৰ আবেদনকাৰী মৰাণ মটক জনগোষ্ঠী অন্তৰ্ভুক্ত হয় নেকি। আপুনি যদি হয় টিক মাৰ্ক দিব, নহ'লে নহয়টো টিক মাৰ্ক দিব। তেনেকৈ আপোনাৰ আছে আবেদনকাৰী চাহ জনজাতি অন্তৰ্ভুক্ত হয় নেকি। আপুনি যদি হয় টিক মাৰ্ক দিব, যদি নহয় টিক মাৰ্ক দিব। তাৰপিছত আপোনাৰ আহিব 8 নম্বৰ ছেভিংছ বেংক একাউণ্ট নাম্বাৰ। আপোনালোকে একাউণ্ট নাম্বাৰটো লিখোঁতে একেবাৰে ভুল নকৰিব, বাৰে বাৰে চাই লিখিব। লিখাৰ পিছতো দুবাৰমান চাই ল'ব। তাৰপিছত আহিব আপোনাৰ 9 নম্বৰ বেংকৰ নাম। বেংকৰ নামটো শুদ্ধকৈ লিখি দিব। তাৰপিছত শাখাৰ নাম, শাখাৰ যিটো শাখা সেইটো শাখাটো লিখি দিব। তাৰপিছত আপোনাৰ আহিব IFC কোড। IFC কোডটো আপুনি লিখি দিব সুন্দৰভাৱে, চাই পেলাই অলপো ভুল নকৰিব। ভুল কৰিলে আপোনালোকৰ প্ৰব্লেম হ'ব। আপোনাৰ গাঁওখনৰ নাম লিখি দিব, যিটো গাঁৱৰ নাম সেইখন লিখি দিব। প্ৰথম পেজটো হৈ যাব। তাৰপিছত আপুনি ফটো এখন মাৰি আঠা মাৰি দিব। আপোনাৰ 13 নম্বৰটো হ'ব আপোনাৰ গাঁও পঞ্চায়ত, গাঁও পৰিষদ, উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতি, MSC সমষ্টিৰ নাম। আপুনি যিকোনো এটাৰ নাম দিলেই হ'ল। আপুনি গাঁও পঞ্চায়তৰ নামেই লিখি দিব ধুনীয়াকৈ। তাৰপিছত উন্নয়ন খণ্ডৰ নাম, মানে আপোনাৰ ব্লকটো ক'ৰ সেই ব্লকটো লিখি দিব। তাৰপিছত আপোনাৰ হ'ব জিলাৰ নাম, জিলাখনৰ নামটো লিখি দিব সুন্দৰভাৱে। তাৰপিছত 16 নম্বৰ আছে আপোনাৰ বিধানসভা সমষ্টিৰ নাম। যদি আপোনালোকৰ বিধানসভা সমষ্টিটো সলনি কৰিছে তেনেহ'লে সেই নতুনটো দিব, যদি পুৰণাটো আছে তেনেহ'লে সেইটোৱে নাম লিখি দিব। তাৰপিছত আপোনাৰ ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নাম, আপোনাৰ ভোটাৰ আইডিতে আছে প্ৰথম পেজটোত, সেইটো আপোনালোকে লিখি দিব চাই পেলাই। তাৰপিছত আহিব 9 নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নাম। আপোনালোকৰ ভোটাৰ আইডি বেক চাইডে আছে, যিটো নাম আছে সেইটো লিখি দিব। তাৰপিছত আহিব আপোনাৰ ঘৰ নম্বৰ ভোট গ্ৰহণ কেন্দ্ৰৰ নং। কেন্দ্ৰৰ নংটো আপোনাৰ সদৰ সমষ্টি যিটো নাম্বাৰ আছিলে সেই নাম্বাৰটো লিখিব। তাৰপিছত আপোনাৰ 17 নম্বৰ সন্তানৰ সংখ্যা যদি কেইটা আছে লিখি দিব। আৰু 18 নম্বৰ বিদ্যালয়লৈ যোৱা যদি আছে কন্যা সন্তান তেনেহ'লে লিখি দিব, যদি নাই ন বুলি লিখি দিব। তাৰপিছত আপোনাৰ 19 নম্বৰ বিদ্যালয়ত যদি কন্যা সন্তান নামভৰ্তি কৰাইছে তেনেহ'লে আপুনি ইয়াত হয় বুলি দিব, যদি নাই কৰা নাই বুলি দিব। তাৰপিছত আপোনাৰ 20 নম্বৰ আপুনি অমৃত বৃক্ষ ৰোপণ কৰা গছপুলিকেইটা জীয়াই আছেনে, যদি আছে তেনেহ'লে হয় বুলি দিব, যদি নাই নাই বুলি দিব। তাৰপিছত যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰিছেনে নাই, তেনেহ'লে যদি কৰিছে হয় বুলি দিব, যদি নাই নাই বুলি দিব। তাৰপিছতে আপোনাৰ 21 চনৰ আগতে মাইক্ৰ'ফাইনেন্সৰ ঋণ লোৱা আছিলে নেকি, যদি আছে তেনেহ'লে হয় বুলি দিব, যদি নাই নাই বুলি দিব। তাৰপিছত আপোনাৰ 22 নম্বৰ পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ শাখা চাওক, মানে আপুনি বিজনেছ প্লেনটো কিহৰ ওপৰত দিছিলে। যদি ছাগলীৰ ওপৰত ছাগলী বুলি লিখিব লাগিব, যদি গৰুৰ ওপৰত গৰু বুলি, যদি গাখীৰৰ ওপৰত দিছে ডায়েৰী বুলি লিখিব। তেনেকৈ এইটো ছাগলীৰ আছিলে, গতিকে সেইকাৰণে মই গটাৰী বুলি লিখিলোঁ। তাৰপিছত আপোনাৰ ঘোষণা আছে ডিক্লেৰেশ্যন, আপোনালোকে নিজৰ নামটো লিখি হাজবেণ্ডৰ নামটো লিখি ইয়াত লিখি দিলেই হ'ল। তাৰপিছত যিদিনাখন আপুনি ফৰ্মখন ফিল আপ কৰিছে সেই ডেটটো লিখিব আৰু গাঁওখনৰ নামটো লিখিব। তাৰপিছত আপুনি ইয়াত নিজৰ চহীটো কৰিব। ঠিক তেনেকৈ সংকল্প আছে আপোনাৰ প্ৰথমটো, সেইটো আপোনাৰ নামটো লিখি হাজবেণ্ডৰ নাম লিখিব আৰু আপোনাৰ বয়সটো দিব। তাৰপিছত গোটৰ নামটো লিখি আৰু পুৰণা MIS কোডটো লিখি দিব, হৈ যাব। তেনেকৈ সংকল্প 2টো তেনেকৈ ছেইম লিখি দিব, হৈ যাব। তাৰপিছত আপোনাৰ ইয়াত আহিব মোৰ উপস্থিতি আবেদনকাৰীয়ে তাৰিখটো লিখি, তাৰপিছত আপোনাৰ এইপিনে আপোনাৰ নিজৰ স্বাক্ষৰটো কৰিব। আৰু এই সাক্ষী চহীটো দেখিছেনে, এই সাক্ষী চহীটো আপোনালোকৰ ঘৰৰ কোনো মেম্বাৰকে কৰিব নিদিব। আপোনালোকৰ গোটৰ, যদি আপুনি গোটৰ সদস্য হয় তেনেহ'লে আপোনাৰ গোটৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰী কৰিলেই হ'ল। যদি আপুনি সদস্য নহয়, প্ৰেচিডেণ্ট ছেক্ৰেটেৰী হয় তেনেহ'লে আপোনালোকৰ ভিঅ'ৰ ছেক্ৰেটেৰীয়ে বা প্ৰেচিডেণ্টে কৰিব।
আৰু এইখিনি ইংলিছত আছে যদি আপুনি ইংলিছত লিখে তেনেহ'লে এইখিনি আপুনি সংকল্প ইংলিছতে এইখিনি লিখি দিব যদি অসমীয়াত লিখে তেনে আপুনি প্ৰথমে এৰি থৈ অহা পেজটো সংকল্প অসমীয়াত থকাখিনি লিখিব এই পেজটো আপুনি দুইখন ফটো এনেকৈ ধুনীয়াকৈ আঠা মাৰি লগাই দিব ষ্টেবল নামাৰিব আঠা মাৰি লগাই দিব তাৰপিছত আৰু নাই এইখিনিয়ে লাষ্ট আৰু কৰিবলৈ দৰকাৰ নাই এইখিনিত আপুনি কৰিব নালাগে ঠিক আছে তেনেহ'লে ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেনেহ'লে মোৰ এইটো নতুন চেনেল হয় তেনেহ'লে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব আৰু যদি ভাল লাগে তেনেহ'লে কমেণ্ট এটা কৰি দিব যদি আৰু কিবা জানিবলৈ থাকে মোক হোৱাটছএপত মেছেজ কৰিব মই আপোনালোকক হোৱাটছএপ নম্বৰটো দি দিম ঠিক আছে বাই বাই মই আকৌ এটা ভিডিঅ' অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ লগত পুনৰ লগ পাম ধন্যবাদ